ফ্ৰেণ্ডছ আমি জানো যে আমাৰ পৃথিৱীৰ ওপৰত কি আছে কিন্তু আপোনালোকে জানেনে আমাৰ পৃথিৱীৰ একেবাৰে তলত কি আছে ভূমিভাগৰ কোনখিনিলৈকে মেটেল আছে কোনখিনিলৈকে পানী আছে পৃথিৱীৰ কোৰ ভাগ বা কেন্দ্ৰত কি আছে আৰু এই সকলোবোৰতকৈ ডাঙৰ প্ৰশ্ন আমি এটো কেনেকৈ গম পালো যে আমাৰ পৃথিৱীৰ মাটিৰ একেবাৰে তলত কি আছে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ যদি জানিব বিচাৰে তেন্তে শেষৰলৈকে আমাৰ লগত থাকক হেল্ল' ফ্ৰেণ্ডছ মই মৃগাংক দাস ইউনিক ফেক ইউটিউব চেনেলৰ সৈতে আৰু এইটো ভিডিঅ' ট্ৰুথ এবাউট আৰ্থৰ তৃতীয় এপিসোড আজি আমি জানিম য'ত আমি থাকো য'ত আমি থিয় হৈ আছো সেই ভূমিভাগৰ একেবাৰে তলত কি আছে মই বহুত সৰলকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম সো বলক পৃথিৱীৰ মাটিৰ তলৰ যাত্ৰা আৰম্ভ কৰো পৃথিৱীৰ ভূমিভাগৰ যোনটো স্তৰৰ ওপৰত আমি থাকো তাক ক্ৰাষ্ট বুলি কোৱা হয় এই ভূমিভাগৰ একেবাৰে ওপৰৰ অংশ যাক আমি মাটি বুলি কওঁ এই অংশটো শিল বালি পানী আদিৰ দ্বাৰা মিশ্ৰিত ওপৰৰ এই তৰপটো পৃথিৱীৰ ভিতৰৰ বাকিবোৰ স্তৰতকৈ পাতল কিন্তু বহুত টান হয় এই পাতল আৰু ডাঠ অংশটোক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে অচেনিক ক্ৰাষ্ট আৰু দ্বিতীয়টো হৈছে কন্টিনেন্টাল ক্ৰাষ্ট পৃথিৱীৰ ব্যাসৰ ফালৰ পৰা চাবলৈ গ'লে সাগৰৰ একেবাৰে গভীৰ অংশটো ইমান বেছি গভীৰ নহয় কাৰণ সাগৰৰ একেবাৰে গভীৰ অংশটো ভূমিভাগৰ ক্ৰাষ্ট বুলি কোৱা স্তৰতে সমাপ্ত হৈছে পৃথিৱীৰ আসল গভীৰতা এই ক্ৰাষ্ট বুলি কোৱা অংশৰ পাছৰ পৰা আৰম্ভ হয় ক্ৰাষ্ট অংশটো মহাদ্বীপ আৰু সাগৰতকৈ 100 কিলোমিটাৰ গভীৰলৈ বিস্তৃত হৈ আছে আৰু ইয়াৰ তাপমাত্ৰা প্ৰায় 500 পৰা 1000 ডিগ্ৰী সেন্টিগ্ৰেড ইয়াৰ পিছত আহে পৃথিৱীৰ দ্বিতীয়টো স্তৰ যাক মেণ্টেল বুলি কোৱা হয় ই পৃথিৱীৰ সকলোতকৈ ডাঙৰ স্তৰ মেণ্টেল 2900 কিলোমিটাৰ গভীৰলৈকে বিস্তৃত হৈ আছে ইয়াৰ তাপমাত্ৰা প্ৰায় 4000 ডিগ্ৰী সেলচিয়াছ এই মেণ্টেল স্তৰটোকো দুটা ভাগত ভাগ কৰা হৈছে ইয়াৰ ওপৰৰ অংশটোক লিথোস্ফিয়াৰ বুলি কোৱা হয় এই লিথোস্ফিয়াৰ মেণ্টেল আৰু ক্ৰাষ্টৰ মাজৰ অংশ হয় লিথোস্ফিয়াৰৰ খালী ঠাইখিনিৰ পৰাই গৰম লাভা গতি কৰে আৰু জ্বালামুখীৰ দ্বাৰা পৃথিৱীৰ বাহিৰলৈ ওলাই আহে এই লিথোস্ফিয়াৰ এটা সেমি লিকুইড তৰপৰ ওপৰত উপঙি থাকে যাক এস্থিনোস্ফিয়াৰ বুলি কোৱা হয় এই এস্থিনোস্ফিয়াৰটো সম্পূৰ্ণ প্লাষ্টিকৰ নিচিনা পদাৰ্থৰ দ্বাৰা নিৰ্মিত সেইকাৰণে কেতিয়াবা সলিড লিথোস্ফিয়াৰে নিজতকৈ কমজোৰি এস্থিনোস্ফিয়াৰৰ ওপৰত গতি কৰে ইয়াৰ পিছৰ স্তৰটোক আমাৰ পৃথিৱীৰ কেন্দ্ৰ বা কোৰ ভাগ বুলি কোৱা হয় এই কোৰ ভাগটোকো দুটা ভাগত ভাগ কৰা হৈছে যাৰ ওপৰৰ অংশটোক আউটাৰ কোৰ আৰু তলৰ অংশটোক ইনাৰ কোৰ বুলি কোৱা হয় বা ওপৰৰ অংশটোক লিকুইড কোৰ আৰু তলৰ অংশটোক সলিড কোৰ বুলি কোৱা হয় কোৰ ভাগৰ ওপৰৰ অংশটো পৃথিৱীৰ 5100 কিলোমিটাৰ গভীৰলৈকে বিস্তৃত হৈ আছে আৰু এই গোটেই ভাগটো আইৰণৰ দ্বাৰা নিৰ্মিত এতিয়া আপোনালোকে ভাবিব যে এই স্তৰটো যদি আইৰণৰ দ্বাৰা নিৰ্মিত তেন্তে ইয়াক লিকুইড কোৰ বুলি কিয় কোৱা হয় তেন্তে ফ্ৰেণ্ডছ জানি লওক যে এই লিকুইড বা আউটাৰ কোৰটোৰ টেম্পাৰেচাৰ 4500 ডিগ্ৰী সেলচিয়াছ কিন্তু আইৰণ 1500 ডিগ্ৰী সেলচিয়াছতে গলিব ধৰে সেইকাৰণে এই অংশটো লিকুইড আইৰণৰ দ্বাৰা নিৰ্মিত এই লিকুইড বা আউটাৰ ভাগটোৰ কাৰণে পৃথিৱীত মেগনেটিক ফ্লেক্স পোৱা যায় যিয়ে আমাক কম্পাছ ব্যৱহাৰত সহায় কৰে লিকুইড বা আউটাৰ ভাগটোৰ তলত আছে ইনাৰ কোৰ যাক পৃথিৱীৰ কেন্দ্ৰ বুলি কোৱা হয় পৃথিৱীৰ ইনাৰ কোৰ 6370 কিলোমিটাৰ গভীৰত থকা এটা সলিড লেয়াৰ হয় ই সলিড আইৰণ আৰু নিকলৰ দ্বাৰা নিৰ্মিত আৰু ইয়াৰ টেম্পাৰেচাৰ প্ৰায় 6000 ডিগ্ৰী সেলচিয়াছ সূৰ্যৰ পৃষ্ঠভাগৰ টেম্পাৰেচাৰো প্ৰায় ইমানেই এতিয়া আপুনি ভাবিব যে ইমান বেছি টেম্পাৰেচাৰৰ পাছতো এই কোৰ ভাগটো কঠিন অৱস্থাত কেনেকৈ থাকে বৈজ্ঞানিকৰ মতে এই কোৰ ভাগটো ওপৰৰ বাকিবোৰ তৰপৰ প্ৰেছাৰৰ কাৰণে গুট মাৰি থাকে কিন্তু পৃথিৱীৰ ইমান তললৈ কোনো যোৱা নাই তেন্তে পৃথিৱীৰ কিমান গভীৰলৈকে কি আছে আৰু কোনটো অৱস্থাত আছে এয়া আমি কেনেকৈ গম পালো ফ্ৰেণ্ডছ পৃথিৱীৰ গভীৰতা ষ্টাডি কৰিবৰ কাৰণে বৈজ্ঞানিকে সেচিমিক ৱেভৰ ব্যৱহাৰ কৰে এই সেচিমিক ৱেভৰ টাইমিং আৰু ষ্ট্ৰেইনতে পৃথিৱীৰ ভিতৰৰ ভাগৰ নিৰ্মাণ শৈলীক প্ৰকাশ কৰে ই এক প্ৰকাৰৰ এনাৰ্জি ৱেভ হয় যিয়ে পৃথিৱীৰ ভূমিভাগৰ ঘনত্ব অনুসৰি নিজৰ গতিবেগ সলনি কৰে ইয়াৰ উপৰি পৃথিৱীৰ গভীৰলৈ জুমি চোৱাৰ দ্বিতীয়টো উপায় হ'ল পৃথিৱীৰ গভীৰত থকা পাথৰবোৰ পৰীক্ষা কৰা পৃথিৱীৰ কোৰ ভাগটোত যিবোৰ পাথৰ থাকে সেইবোৰ কেতিয়াবা জ্বালামুখীৰ লগত পৃথিৱীৰ বাহিৰলৈ ওলাই আহে এই পাথৰবোৰৰ পৰীক্ষাৰ দ্বাৰা বৈজ্ঞানিকে পৃথিৱীৰ ভিতৰত থকা স্তৰবোৰৰ বিষয়ে জানিব পাৰে আজিৰ কাৰণে ইমানেই ফ্ৰেণ্ডছ আশা কৰিছো ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি আপোনাৰ প্ৰয়োজনীয় তথ্যখিনি পাইছে আৰু নতুন কিবা এটা শিকিছে